এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি এয়া মই নতুন সাজত নকইনা সাজত মানে আজি মোৰ ঘৰত আছে। এয়া দেখিছে এয়া আপা, এয়া হেৰি পেহী, এয়া আই, তাৰপা এইজনী কষ্টুৰি। এতিয়া ঘৰত বোলে যাম আৰু তাৰপৰা এয়া আপা, আমাৰ নিচালো চিনাকি কৰা দিওঁ ক, এয়া নিচাদো, তাৰপা আমাৰ দৰা সেইজন। তাৰ পিছতে আমি যামেই এতিয়া। এইজনী এইপিনে চা, লাজতে চোৱাই নাই একেবাৰে, এইজনী লাজতে মৰিব এতিয়া তাই। এইজনী পুৰা মেকআপত দি আছে, তাই মোক মেকআপ কৰি দিছে দেই। কেনেকুৱা লাগিছে বাৰু? পুৰা একদম ধুনীয়াকৈ মেকআপ কৰি দিয়ে দেই। আপোনালোকে কমেণ্ট কৰক নকৰক, সেই চিষ্টেম নাই আৰু। নিজকে ভাল লগাটোৱে ভাই থাকিম বাৰু। এয়া খুৰী পলালে, তাৰপা পঢ়ি এইগৰাকী এই লগত আগতে হেৰি ব্লগ দিছোঁ নে নাই দিয়া জানো বাৰু, সেইটো পাহৰিলোঁ বাৰু। তাৰপৰা এইপিনে আমাৰ লগত যাবলৈ পুৰা ৰেডি হৈ আছে ওলাই মেলি। হাই কৈ দিয়ক ধুনীয়াকৈ। এয়া মামা, তাৰপা এয়া হেৰি দদৌ যাবলৈ পুৰা ৰেডি আৰু। এয়া হেৰি আই, তাৰপৰা আপোনালোক নাযায় নি? যাব বুলি ভাবি আছিলোঁ। দেউতা কি বনাই আছে? তালৈ নিবলৈ নি? দেউতা ঘৰতে থাকিব হেনো। আপুনি যাব না? আমাৰ থবলৈ যাব নাই? পুৰা কাহ দেই, কাহ আৰু চৰ্দি ভালেই হোৱা নাই, কেইবাদিনো হ'ল। কেতিয়াকে ভাল হয় ভগৱানে জানে আৰু। জল্দি ভাল হৈ গ'লে হয় যেনে তেনে পিজ্জা খাই মেলি যাবলৈ ওলাইছোঁ আজি। কিন্তু মায়ে ওলালে নাই ওলোৱা জানো। অ' মা ওলাইছে নি? বাথৰুমত সোমাইছেগে। আমি খন্তেক পিছতে যাম। পেহীয়ে যাবৰ কাৰণে পুৰা ৰেডি হৈ আছে। আমাৰ এই বাইদেউজনী আকৌ ফটো, আমি ফটো চটো তুলি ল'লোঁ বাৰু। এই টেকেলি পুৰা ধুনীয়াকৈ ওলাই লৈছে, নিজে মোক বেয়াকৈ ওলাই দিছে। ইমান ঠিক কৰি দে, পুৰা হেন্দুৰ বিয়পি গ'ল য'তে ত'তে। গুচি আহিছে তোমাক কি কৰিলে মানে উৰি নাযাব, পানীৰ লগত মিক্স কৰিব কি কয় আকৌ লগাবি বল। হয় নাই ফাউণ্ডেশ্যন লগত মাৰি দিব ব'ল, যাওঁ ব'ল। ভিতৰত আকৌ ফাউণ্ডেশ্যন অকণমান মিলাই আহোঁগৈ। হ'ব নহয়
Huzo, 500 Baba. ভিডিঅ'টো শেষলৈকে দেখুৱাব নোৱাৰিলোঁ। যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিল তেন্তে এটা হ'লেও কমেণ্ট কৰিব বুলি আশা থাকিল। বাই বাই।